নিজৰ সন্তানক বা সন্তানে মাক দেউতাককে বিশ্বাস কৰিবলৈ আজিকালি টান পোৱা হৈছে হয় হয় এইটো পাৱাৰ হয় আৰু সেই পাৱাৰটো আমাৰ ভিতৰৰ পৰা নোহোৱা হ'ল মনে ইচ্ছা কৰে বুদ্ধিয়ে কয় নো ৰুক যাও ব্ৰেক লগা এইটো ইচ্ছা তোমাৰ কাৰণে ঠিক নহয় কিন্তু মনে নুশুনে নিজেই নিজক বিশ্বাসঘাতক কৰি আছোঁ যেতিয়া নিজৰ বিবেকেই নিজৰ মনেই বিবেকক বিশ্বাসঘাতক কৰি আছোঁ তেতিয়াহ'লে মোৰ বাবে আনক বিশ্বাসঘাতক কৰাটো কিমান সৰল কথা শক্তি সেইটো ৰাতিপুৱাই কিন্তু পঞ্জীভূত কৰি ল'ব লাগে শুই উঠি কৰিব ক'ব লাগে যে মই সকলোকে বিশ্বাস কৰোঁ মই নিজেই নিজক 100% বিশ্বাস কৰোঁ মোৰ বিবেকে যি ক'ব মই তাকেই বিশ্বাস কৰোঁ নমস্কাৰ আন্তৰিক অনুষ্ঠানত মই নিৰ্মল দেৱী তালুকদাৰ আৰু আপোনালোক সকলোকে এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু মোৰ লগত আজি পুনৰ আছে সিষ্টাৰ ৰুমা ৰুমাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আমি কিছুমান কথা পাতি আছোঁ আৰু আমি পাতিছোঁ ডিভোৰ্চৰ কথা আমি পাতিছোঁ এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছৰ কথা এনেকুৱা ধৰণৰ কথাৰ মাজত সোমাই থাকে বিশ্বাস নামৰ শব্দটো আচলতে বিশ্বাস স্বামী স্ত্ৰীৰ মাজতেই নহয় ভাই ভনীৰ মাজত মাক দেউতাকৰ মাজত সন্তান মাক দেউতাকৰ মাজত এই বিশ্বাসটো আচলতে আজিকালি কমি গৈছে মানুহে নিজৰ সন্তানক বা সন্তানে মাক দেউতাককে বিশ্বাস কৰিবলৈ আজিকালি টান পোৱা হৈছে অথবা স্বামী স্ত্ৰীয়ে ইজনে সিজনক বিশ্বাস নকৰা হৈছে ইয়াৰ কাৰণ কি বুলি ভাবে আপুনি ৰাইট আজি যদি গোটেই বায়ুমণ্ডল আমাৰ নেগেটিভ বা ক'লা সময় কলিযুগ বুলি কোৱা যায় বিশ্বাস নামৰ যিটো শক্তি সেইটো শক্তিৰ অভাৱ হৈছে বিশ্বাস এটা পৰম মানে ডাঙৰ শক্তি ইটছ এ পাৱাৰ বিশ্বাস মানে পাৱাৰ সেইকাৰণে বিশ্বাসেই মিলয় হৰি বুলি কয় হয় হয় ঈশ্বৰক হেনো বিশ্বাসেই মিলোৱাই তাত কিমান ডাঙৰ শক্তি হ'ব যে সুপ্ৰিম অলমাইটিক যদি মিলাব পাৰে ন হয় হয় এইটো পাৱাৰ হয় আৰু সেই পাৱাৰটো আমাৰ ভিতৰৰ পৰা নোহোৱা হ'ল বিশ্বাস মই আপোনাক কৰাটো তেওঁক কৰাটো ছেকেণ্ডাৰী কথা মই নিজে নিজক কিমান বিশ্বাস কৰোঁ প্ৰথম কথা হয় এতিয়া আপুনি ক'ব নিজে নিজক বিশ্বাস কেনেকৈ কি কথা এইটোতো হ'ব নোৱাৰে যদি দেখিছোঁ কেতিয়াবা কি হয় কিছুমান কথা আমাৰ মগজে কয় বিবেকে কয় নকৰিবি মই কিন্তু কৰি পেলাওঁ আমি কৰি পেলাওঁ তাৰেই পৰিণাম আজি জীৱনত ভোগ কৰি আছোঁনে কিছুমান সৰু সৰু কথা নামানো মোৰ ডায়েবেটিছ আছে বিবেকে কৈছে ন চেনি নুচুবি বা ৰসগোল্লা নাখাবি মনে কৈছে বাদ দে আজি খালে একো নহয় কৰিলে বিশ্বাসঘাতক নিজে নিজকে তাৰমানে মন আৰু বুদ্ধি এই দুইটাৰ মাজতে আমাৰ বিশ্বাসঘাতকতা চলি আছে এতিয়া বৰ্তমান মনে ইচ্ছা কৰে বুদ্ধিয়ে কয় নো ৰুক যাও ব্ৰেক লগা এইটো ইচ্ছা তোমাৰ কাৰণে ঠিক নহয় কিন্তু মনে নুশুনে মনৰ ওপৰত গোটেই বিবেক হাবি হৈ আছে নিজেই নিজক বিশ্বাসঘাতক কৰি আছোঁ যেতিয়া নিজৰ বিবেকেই নিজৰ মনেই বিবেকক বিশ্বাসঘাতক কৰি আছোঁ তেতিয়াহ'লে মোৰ বাবে আনক বিশ্বাসঘাতক কৰাটো কিমান সৰল কথা হয়নে কিমান সৰল কথা হ'ব পাৰে সেইবাবে ৰিলেশ্যনশ্বিপ হওক স্বামী স্ত্ৰী সন্তান পিতৃ মাতৃ ভাই ভনী মাতা পিতা সেইবিলাক বাৰু এটা ছেকেণ্ডাৰী মেথড ছেকেণ্ডাৰী এটা কথা বুলি মই ধৰিলোঁ দেই প্ৰথমতে আহক মন বুদ্ধিৰ মাজত বিশ্বাস কৰাকে নতুন এটা পাতনি মেলোঁ কেনেকৈ মেলিম ৰাতিপুৱাই শুই উঠি সেইবাবে আমি বুদ্ধিক এলাৰ্ট কৰিব লাগে বুদ্ধি মানে যে মনে বহু কথা মনে কয় তাৰ ভিতৰত চালি জাৰি চাওক চাই পেলাই যিটো আপোনাৰ বাবে সঠিক সেইটো বিবেকে আপোনাক ক'ব সেইটোকহে একচেপ্ট কৰিবলৈ আৰম্ভ কৰক উদাহৰণস্বৰূপে মোৰ ঘৰখনত বহুত পৰিয়াল আছে মোৰ ননদ আছে মোৰ ভতিজা ভতিজী আছে মোৰ বোৱাৰী আছে মোৰ ভাই আছে চব আছে তাৰপিছতে মোক আহি পেলাই কোনোবাই ফটককৈ কৈ দিলে যে অমুক ভাল নহয় এই তমুক ভাল নহয় এই তমুক তেনেকুৱাহে তমুকে তোমাৰ কথা তেনেকৈ কৈছে আজিতো এইবিলাকেই বেছি ন যে তমুকে কৈছে ইমিডিয়েটলি নিজৰ মনক নহয় মনে ক'ব মোক তেনেকৈ কৈছে মনে মানি ল'ব সেই সময়তে বুদ্ধিক জাগ্ৰত কৰক বুদ্ধিক সোধক বুদ্ধি মই এইটো একচেপ্ট কৰাটো ঠিক নে অমুকে মোক বেয়া পায় বুলি কথাটো তেতিয়া বুদ্ধিয়ে ক'ব ঠিক আছে সেইটো তেওঁৰ সংস্কাৰ তেওঁ অকল তোমাকেই বেয়া পোৱা নাই তোমাৰ কথাই য'তে ত'তে কৈ ফুৰা নাই বহুতৰ কথাই কৈ ফুৰে সেইটো তেওঁৰ সংস্কাৰ হয়নে গতিকে এইটো হৈছে মন আৰু বুদ্ধিৰ মাজত যদি আমি বিশ্বাসটো জন্মাই লওঁ তেতিয়া মন ডাউন হৈ থাকিব মন শুই থাকিব বুদ্ধিয়ে কাম কৰিবলৈ আৰম্ভ কৰিব বিবেকে কাম কৰিবলৈ আৰম্ভ কৰিব আৰু গোটেই বিশ্বাসৰ কথাটো কিন্তু বিবেকৰ লগত জড়িত দেই মনৰ লগত নহয় কিন্তু
বিবেকৰ কথাটো কিন্তু বিশ্বাসৰ লগত জড়িত কিয় বিশ্বাসৰ লগত জড়িত মই আপোনাক এটা এক্সাম্পল দিওঁ সাপোজ আজি মোকে কোনোবাই ক'লে যে আপোনাৰ হাজবেণ্ডক অমুক জেগাত অমুকৰ লগত দেখিছিলোঁ তাতেই পাৱাৰটো আহি গ'ল নে বিশ্বাস নামৰ পাৱাৰটো ৰাইট ন ঠিক আছে দেখিব পাৰে কিমান মানুহৰ জীৱনত এছপেক্ট আছে যিকোনো কৰ্মক্ষেত্ৰত যিকোনো জেগাত য'তে ত'তে যেনেকৈ দেখিবও পাৰে একো ডাঙৰ কথা নহয় এগৰাকী পুৰুষে এগৰাকী মহিলাৰ লগত কাম কৰা একেলগে কৰিবলৈ যদি ইট ইজ নট এ ডাঙৰ কথা হয়নে বা এগৰাকী মহিলা এজন পুৰুষৰ লগত কাম কৰা ক'ৰবালৈ যোৱা নট এ ডাঙৰ কথা এইবিলাকতো আমাৰ চলি থাকিব কৰ্ম জীৱনত হওক ক'ৰবাত চলি থাকিব কিন্তু মোৰ বিশ্বাসটো হৈছে তেওঁ য'তেই আছে তেওঁ সুখত থাকক তেওঁ য'তেই থাকক তেওঁ নিৰাপদে থাকক তেওঁ য'তেই আছে তেওঁ সুৰক্ষিত কাৰ দ্বাৰা সুৰক্ষিত মোৰ দ্বাৰা সুৰক্ষিত কাৰণ তেওঁৰ প্ৰতি সকলো সময়তে মোৰ শুভকামনা শুভভাৱনা আছে মই তেওঁক বিশ্বাস কৰোঁ ৰাতিপুৱাই শুই উঠি সেইকাৰণে ৰিলেশ্যনশ্বিপবিলাক ঠিক ঠাক কৰি ল'ব লাগে এই বিশ্বাস নামৰ যিটো মহাশক্তিক সেইটো ৰাতিপুৱাই কিন্তু পঞ্জীভূত কৰি ল'ব লাগে শুই উঠি ক'ব লাগে যে মই সকলোকে বিশ্বাস কৰোঁ মই নিজেই নিজক 100% বিশ্বাস কৰোঁ মোৰ বিবেকে যি ক'ব মই তাকেই বিশ্বাস কৰোঁ মোৰ বিবেক সম্পূৰ্ণ সুস্থ মোৰ বিবেকে পাৰফেক্ট নিৰ্ণয় লয় মোৰ নিৰ্ণয় কৰাৰ শক্তি প্ৰচুৰ গতিকে বিশ্বাস আৰু নিৰ্ণয় যিটো পাৱাৰ টু টেক ডিচিশ্যন বুলি আমাৰ এটা আছে অষ্টশক্তি বুলি এটা পাৱাৰ আছে সেইটো ইয়াৰ লগত ৰিলেট হয় যে মই যি সিদ্ধান্ত ল'ম সঠিক সিদ্ধান্ত ল'ম মই যি সিদ্ধান্ত লৈছোঁ একদম সঠিক লৈছোঁ মোৰ বিবেকে মোক অন্ততঃ বিশ্বাস নকৰে আৰু মোৰ বাবে সকলোৱে বিশ্বাসযোগ্য মই মোৰ সন্তানক বিশ্বাস কৰোঁ ৰাতিপুৱাই শুই উঠি সেইকাৰণে যাৰ বিশ্বাসঘাতকতা হোৱাৰ সম্ভাৱনা থাকে ধৰণৰ ভয় এটা থাকে যাৰ সন্দেহৰ প্ৰৱণতাটো বেছি থাকে তেওঁলোকে ৰাতিপুৱাই কিন্তু এইখিনি কথা ক'ব লাগে যে মোৰ সম্বন্ধত যোন যেনেকুৱাই তাক মই তেনেকেই বিশ্বাস কৰোঁ মই মোৰ সন্তানক বিশ্বাস কৰোঁ মই মোৰ স্বামীক বিশ্বাস কৰোঁ মই মোৰ স্ত্ৰীক বিশ্বাস কৰোঁ মই নিজেই নিজক বিশ্বাস কৰোঁ এই পৃথিৱীৰ সমস্ত আত্মাই নিজৰ নিজৰ কৰ্ম কৰি আছে মই সকলোকে বিশ্বাস কৰোঁ আৰু সকলোৱে মোৰ বাবে ৰাইট যোনে যি কৰি আছে তেওঁৰ বাবে ৰাইট হালকা হৈ গ'লনে বিশ্বাসৰ ভেটি সুদৃঢ় হ'ল আৰু লগে লগে দেখিব আপুনি আপোনাৰ সেই যিটো বিশ্বাসৰ যিটো পাৱাৰটো বাঢ়িবলৈ আৰম্ভ কৰিব আৰু এজনে যিটো আপোনাৰ পৰা ভাইব্ৰেশ্যন যাব তেওঁ সেইটো ভাইব্ৰেশ্যন তেওঁ ডেফিনেটলি এট্ৰেক্ট কৰিব যিটো পাৱাৰ অফ এট্ৰেকশ্যন বুলি কয় যি পাৱাৰ মই ক্ৰিয়েট কৰিম সিয়ে ইমিডিয়েট আনজনক এট্ৰেক্ট কৰে সেইটোৱে পাৱাৰ অফ এট্ৰেকশ্যন পাৱাৰ অফ এট্ৰেকশ্যন পাৱাৰ অফ কৰ্ম কিনো এইবিলাক পাৱাৰ অফ ল মানেনো কি মই যিটো ল ক্ৰিয়েট কৰিম আপোনাৰ হৈ আপুনি মোক সেইটোৱেই দিব মই আপোনাৰ প্ৰতি যদি হেট্ৰেড ক্ৰিয়েট কৰোঁ ঘৃণা ক্ৰিয়েট কৰোঁ আপুনি মোক ঘৃণাই দিব মই যদি আপোনাৰ প্ৰতি বিশ্বাস ক্ৰিয়েট কৰোঁ আপুনি কেতিয়াও আপোনাৰ আত্মাই কেতিয়াও বিশ্বাসঘাতকতা নকৰে আৰু এইটো একদম ইণ্টাৰনেল ৰিলেশ্যন ন বিশ্বাস দেখা পোৱা নাযায় বিশ্বাস নকৰাৰ কাৰণে আচলতে ঘৰ এখন ধ্বংস হৈ যোৱা দেখা যায় ঘৰ সমাজ আজি বিশ্বাস যিটো আপুনি প্ৰথমতে ক'লে যে কোনো কাৰো ওপৰত যিটো বিশ্বাস নোহোৱা হৈ গৈছে কিয় নোহোৱা হ'ল মই নিজেই নিজক বিশ্বাস নকৰোঁ মোৰ বুদ্ধিয়ে মনৰ কথা বিশ্বাস নকৰে কাৰণ মন চঞ্চল মন অস্থিৰ মনে নানানটা বিভিন্নতা ক'ব কোনোবাই আপোনাৰ এষাৰি কৈছিলহে তোৰ ল'ৰাটোক অমুকত দেখি আহিছিলোঁ বুলি আপোনাৰ যে কিমান অবিশ্বাসৰ কথা পাতনি মেলিব মই মেলিবনে মনে ক'ব ন কিমান কথা আহি পৰিব গতিকে সেই সময়তে ফুল ষ্টপ মোৰ সন্তানে কেতিয়াও বেয়া কৰ্ম কৰিবই নোৱাৰে আৰু যদিও বা কৰে মোৰ কিন্তু তেওঁৰ প্ৰতি সম্পূৰ্ণ ছাপোৰ্ট আছে বেয়া কৰ্মটোৰ প্ৰতি ছাপোৰ্ট নহয় তেওঁৰ প্ৰতি মই সম্পূৰ্ণ সহযোগী মোৰ সন্তান শ্ৰেষ্ঠ মই তেওঁক ঠিকভাৱে পালনা কৰি বুজাই ল'ম সেইটো হৈছে ছাপোৰ্ট কিন্তু সেই কৰ্মটো যেন তেওঁ দুনাই নকৰে তাক মই পালনা দিম আৰু যদি আন্তৰিকতাৰে মৰমৰে চেনেহৰ যদি পালনা দিয়া যায় সন্তানে কেতিয়াও বিফলে নাযায় সন্তানে কেতিয়াও আপোনাৰ বিশ্বাসক ঘাতক নহয় কেতিয়াও কোনো ৰিলেশ্যনশ্বিপ আপোনাৰ ঘাতক হ'বই নোৱাৰে সেইকাৰণে চব পৰিৱৰ্তনৰ দুৱাৰ আহে আনক পৰিৱৰ্তন এতিয়া ময়ে নিজে নিজক বিশ্বাস মই নিজেই আনক সন্দেহ কৰি থাকোঁ আকৌ মই লোকৰ পৰা বিশ্বাস পাবলৈ আশা পালি আছোঁ আজি পৃথিৱীত সেইটো অৱস্থা হৈছে যিটো মোৰ তাত নাই লোকৰ ওচৰত হাত পাতি আছোঁ প্ৰথমে নিজেইটো ভৰপূৰ হৈ লওঁ তাৰপিছত আনে স্পণ্টেনিয়াছলি দিব স্বতঃস্ফূৰ্তভাৱে আপোনাক দিব মানুহৰ মাজৰ পৰা এই যিটো
বিশ্বাসৰ যিটো ধাৰণা সেইটো আচলতে মানুহে ইটোৱে সিটোক মিছা কথা কোৱাটো বা সঁচা লুকুৱাটো সেইটোৱেই মানে ডাঙৰ কথা বুলি ভাবি লয় যে মোক বিশ্বাস নকৰে আৰু মোক মিছা কথা কৈছে ৰাইট ক'ব পাৰে মিছা কথা আপোনাকে কোৱা নাই তেওঁ চবতে মিছা কথা কোৱা তেওঁৰ সংস্কাৰ বেচেৰা ভাবেনে আপুনি তেনেকে মোকে কোৱা নাই অকল চাৰিওফালে চবতে কয় তেওঁ এইটো কৰি তেওঁ সংস্কাৰ এতিয়া মই এলাৰ্ট হ'ব লাগে যদি মোৰ স্বামী মোৰ স্ত্ৰী মোৰ সন্তান মোৰ ভাই ভনী মিছা কথা কৈছে কেনেকে তেওঁ সেই সংস্কাৰটোৰ পৰা আমি তেওঁক প্ৰাণ কৰোঁ তেওঁক আঁতৰাই আনিব উদ্ধাৰ কৰিব লাগে আৰু যদি স্নেহৰে পালনা দিয়া যায় তেতিয়াহ'লে সকলো কিন্তু সম্ভৱ হয় 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 সঁচাকৈ খুব ভাল লগা কথা আৰু বিশ্বাসটো আচলতে বিশ্বাসটো নাথাকিলে এখন সংসাৰ বৰ্তি থাকিব নোৱাৰে এখন সমাজ বৰ্তি থাকিব নোৱাৰে এখন সমাজ বা এখন সংসাৰ বা এখন দেশ গঠিত হ'বৰ কাৰণে ইজনে সিজনক বিশ্বাস কৰিবই লাগিব আৰু বিশ্বাস নোহোৱাকৈতো আমি জীয়াই থাকিব নোৱাৰোঁ কোনো ধৰণৰ সকলো কথাতে আমি বিশ্বাস ইজনে সিজনক কৰিব লগা বাধ্য গতিকে সেই বিশ্বাসটো আমি আচলতে নিজৰ মাজতে নিজকে বিশ্বাস কৰি পেলাই বনাই ল'ব লাগিব নিজকে যে মই আচলতে নিজৰ বিচাৰ নিজৰ বুদ্ধিক মই কেনেকৈ বিশ্বাস কৰোঁ মোৰ নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব তেতিয়াহে মই আনকো বিশ্বাস কৰিব পাৰিম এনেকুৱা ধৰণৰ কথা আচলতে ৰুমাৰ কথাবিলাক শুনি খুব ভাল লাগে শুনি থাকিবলৈ মন যায় ৰুমাক ধন্যবাদ জনাইছোঁ আৰু ভাবোঁ যে দৰ্শকসকল উপকৃত হ'ব আৰু আজিৰ এই এপিছ'ডটোৰ পৰা বিদায় লৈছোঁ ধন্যবাদ